নগাৰী কি চিন্তা কৰিছে ইমান? হা এই জেঠিয়া সগা চাই পেলাই যেনেকৈ বহি আছে গোটেইজনী, যেন গোটেই ভাৰতবৰ্ষখন চলোৱা দায়িত্ব তাইৰ মূৰৰ ওপৰতহে পৰিলে যেনিবা। ৰচোন তোক কথা এটা সুধিবলৈ আহিছোঁ মই। তই তোৰ চুমহীয়া পৰীক্ষা বহীবোৰ কি কৰিল? হা অকল সাহিত্য বহীখনহে দিলি, বাকী যে তোৰ একো বহী হাতত পোৱা নাই। অংক বহী নাই দিয়া বুলি কৈ কৈ এসপ্তাহ থাকিলি। হা সুধিলে ক অংক ছাৰ বোলে বিয়া পাতিবলৈ অহাই নাই বোলে। ছাৰে বোলে সেই পৰীক্ষাৰ পিছতে বোলে চুমহীয়া পৰীক্ষাৰ পিছতে গৰম বন্ধত বিয়া পাতিলেগৈ। পিছত গম পালোঁ অংক মাষ্টৰ বোলে পুতেকো সেই একেখন স্কুলতে পঢ়ে বোলে, তোৰ সেই পিছৰ শ্ৰেণীটোত। হা সেই বিয়া পাতি ল'ৰা ছোৱালী হোৱা মানুহটোকো তই সেই আকৌ বিয়া পাতি দিলি, তোৰ অংক বহীত কম নম্বৰ পোৱাৰ লগত লাগে। বিজ্ঞানৰ বহীৰ কথা সুধিলোঁ, কলি বোলে বিজ্ঞানৰ ছাৰ বোলে সেই অহাই নাই স্কুললৈ, পেটৰ অসুখ। ইংৰাজীটো কথা নকয় বাৰু, ইংৰাজী মাষ্টৰ হেনো চাইকেলখন বেয়া হ'ল, চাইকেলখন ভাল নোহোৱালৈকে আহিব নোৱাৰে ছাৰ ঘৰ দূৰত। আজিহে বাপেৰে সেই ৰাতিপুৱা চেপাটো পাতিবলৈ ওলাই ওপৰৰ পৰা নমাই চাই আছে। হা অংক মাষ্টৰ, বিজ্ঞানৰ মাষ্টৰ, ইংৰাজী মাষ্টৰ গালেকে মুটুকা মাৰি পেলাই চেপাটোৰ ভিতৰত ভৰাই থৈ দিছে। হা সেই ভঁৰালৰ ঘৰৰ ওপৰত চেচেই হ'ব নাই সেই হ'ল আৰু। আমাৰ তাৰমানে সেই কদাকেমাৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আগতে এই মোৰ কম নম্বৰৰ পৰা বহীকেইখন থলিতে বাণীবদ্ধ কৰি পেলালেগৈ। হা আৰু পাইছেও পাইছে বহীকেইখন বা সেই জীয়েকলে মৰম লাগি লুকুৱাইয়ে থওঁচোন। একেবাৰে তেওঁ প্ৰেম বিবাহৰ গৰাকীক চমজাই দিছে। ইহঁতি মানে এই চেপাডাল পাতি মাছগাল নাখালে নহয়নে? ৰাহু সোপা পৰা মানে মোৰ শান্তি সুখ নাই আৰু। আজি থাকিবা আৰু ঘৰত, চুপে চাপে বৌ ঘৰলৈ গুচি যোৱাই ভাল আৰু। ভূৰভৰণি আৰম্ভ আৰু তোৰ ন? চকুকেইটা সেই তেলেকা তেলেকা শাল মাছটো গোটেই মেলিলে তোৰ ভূৰভৰণি আৰম্ভ। পঢ়াৰ ভিতৰত তই সাহিত্যখনকে পাৰ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইখনকে টেটু ফাইল থাক, মোকে শুনাই শুনাই থাকো। মানে চা পঢ়িছোঁ মই পৰীক্ষাত লিখিবলৈ আহিলে। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে লিখা, তই লিখি থৈ আহিছ চন্দ্ৰকুমাৰ আগৰৱালাৰ পত্নীৰ নাম প্ৰতিমা আৰু মাতৃৰ নাম বীণ বৰাগী। ইমানেই তই মানে গছত নলগা গৰু এটা। তই সেই দুখন যে সেই তেখেতৰ কবিতা পুথি তই তাকো নাজাননে? কোনোবা এখন বহীত হিউমেন চাঙৰ বিষয়ে লিখিবলৈ আহিলে, তাত লিখি থৈ আছে হিউমেন চাং পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাং। সেইখন চাঙত একেলগে 1000মান মানুহ ধৰে। হিউমেন চাংখন বৰ্তমান সংৰক্ষণ কৰি থোৱা অৱস্থাত আছে। আচোন আগফালে ওলা, তোক মই ব্যৱস্থা এটা কৰাচোন। তই সেই চেপাটোৰ ভিতৰতে তোৰ মূৰটো ভৰাই দি আজি তোক মই সেই চেপাৰ ভিতৰতে কাণত ধৰ, তই ধৰি পেলাই তই সেই চোতালত আঁঠুকাৰি বহি থাক, ৰাস্তা দি যিয়ে যা তোক চাই যাওক। তই ওলাই আহিব পাবা। চেপাটো আছে জানো কিবা? দেউতাই জানো পাতিবলৈ নিয়া নাই? এনেই ওলা মোৰ চুবুৱাটি। তেওঁ মুখে মুখে তই কথা ক'বলৈ এৰা নাই। তোৰ চেপাত থক নথক তই আগফালে ওলাই, তোক মই ব্যৱস্থা লৈ আছোঁ। তই মোৰ পিছে পিছে তই আগফালে ইয়াতে কাণত ধৰি বহি থাক, মই নোকোৱালৈকে নুঠিবি তই। ৰাতিপুৱা সেই তহঁতৰ স্কুলৰ মাষ্টৰ এজন এইফালেদি সদায় দাঁত ব্ৰাছ কৰি কৰি যায় নহয়, তোক দেখক, তোক দেখি পেলাই স্কুলত উলিয়াওকগৈ যে তাইক ঘৰত মাকে কি কৰি থৈছে। দেখক, এক কদম নিহিলিবি, মই নোকোৱালৈকে তই একদম কাণত ধৰি আঁঠু কাঢ়ি থাক, এক কদম নিহিলিবি। ভালেহে পাইছোঁ, কোনেনো জানিছে মই আঁঠু কাঢ়ি কাণত ধৰিছোঁ নেকি, এনেই বহি আছোঁ বুলিয়ে ভাবিব। কিন্তু সেই ভিতৰৰ সেই বন্ধ ৰুমডালত মোৰ আমনিও লাগে। ইয়াত এতিয়া মোক কৰিলে ভালেহে হৈছে। ছোৱালী তোৰ ৰাতিপুৱা বেলা পঢ়া শুনা নাই নি? আগফালে কি কৰিছে বহিলৈ? চেচে আমাৰ চিচি কেমেৰাই কৈ থৈ গৈছিলেহে তহঁতৰ স্কুলৰ মাষ্টৰটো ৰাতিপুৱা ঘূৰে দেখক বুলি। একেবাৰে আমাৰ পৰিদৰ্শক জেগাত ওলালেহি আহি। সেইকাৰণে স্কুলৰ সেই শিক্ষকবিলাক সেই গাঁৱত থাকিলে বেয়া, বিয়াও নাপাতে চিয়াও নাপাতে, এইবোৰ লোকৰ ল'ৰা ছোৱালীবোৰ চাই ফুৰিব। বিয়া পাতিলে অন্ততঃ নিজৰ ল'ৰা ছোৱালীকেইটাকে ঘৰত চাই মেলি থাকিব পাৰে। এতিয়া আমাক মানে ৰাতিপুৱা সদায় চেকিং কৰিবহি, কোনটোৱে পঢ়িছে কোনটোৱে নাই পঢ়া। নহয় মানে ছাৰ এই মায়ে ক'লে মই হেৰি ধান উদাই থৈছোঁ, মাইনা তই অকণ বচোন কাউৰীয়ে নিব। সেইটো কাৰণেহে ৰখি পেলাই বহি আছোঁ। পঢ়িলোঁ ৰাতিপুৱা, আজি 3টা বজাতে উঠি পঢ়িলোঁ। বাৰু ভাল কথা। যাচোন এটা কাম কৰ, সেই তহঁতৰ ঘৰৰ ভিতৰৰ পৰা সেই দাখন লাগেচোন যা। এই ৰাস্তাৰ ফালে এই বেতৰ জোপাটো বেত এডাল হাউলি পৰি আছে, গোটেই কাইট দেখ। এইবোৰ বাটৰুৱাক বিন্ধিব নহয়, যা দাখন লৈ আগে যা, মই সেই কাটি পেলাই আঁতৰাই থৈ যাওঁ। সেই বেতৰ জোপাটোতে দেখোন বৰলৰ গাঁও এখন আছে, 4টামান বৰলৰ বাঁহ আছে তাতে। কালি দেউতাই বেত গাছ কাটিবলৈ গৈছিলে, দেউতাকে 4টা মানে বেৰি কৰি বিন্ধি পঠিয়াইছে। এতিয়া কওঁ কি বুলি চা আৰু ঠক দেখ নকওঁ, যি হয় হওক। বৰলে বিন্ধিলেও ভালে পাওঁ, এমাহমানলৈ ওলাব নোৱাৰিব ৰাস্তাই পদূলিয়ে। নহ'লে আমাক য'তে দেখে ত'তে চিটিপনি লৈ পেলাই একদম বৰলকেইটাতকৈ বেছিহে আমাক কামুৰি দি ঘৰলৈ পঠিয়াই। পঢ়িবলৈ গলিহঁত নে এইখন লওক দা। দে পুখুৰীটো পাৰতে গোটেই বেতে নধৰা হ'ল। এইসোপা গোটেই ৰাস্তালৈ হাউলি হাউলি পৰিছে কাইটে চাইটে। বাটৰুৱাক বিন্ধিব নহয়, দে মই কাটিম। আঁতৰতে ৰৈ থকাই ভাল পায়, ওচৰলৈ গ'লে মোকো বৰলেহে পিন্ধিব।
আইও ইমান বদুৱা নে তহঁতৰ দাখন ঐ ছোৱালী বেতজোপা কাটে নাখায় দেখোন মোকহে সেই বেতে জোকা খাই কাঠ খুৱাই বিন্ধিছেহি হেৰ এইবোৰ দেখোন বেতৰ কাইতে ওচৰতো বেদে কিহবা বিন্ধিছেহি মোক মই এৰিলো মই চেচ চফা আইও মৰিলো কোন ক'ত আছে বছ আহি মৰিলো মোক কিহবাই বেৰি ধৰিলো এইখন গোটেই মোৰ টকলা মূৰে চূৰে গোটেই বেৰি পেলালে মৰিলো ছোৱালীটো আছনে বাপেৰক মাত মাৰক মাত যা গাঁৱৰ মানুহ মাত চেচ আৰু চফা মই ছাৰক বৰলে গোটেই বেৰি ধৰিলে মই সেই দেউতাহঁতক কোৱাগে কথা চিঞৰ অৱশ্যে যিকেইটা মাৰিছে গাঁৱৰ সিমৰ পৰা মানুহ দৌৰি আহিব এতিয়া ছোৱালী তই গলি নে মানুহ মাত মৰিলো তই মানুহ মাত ছোৱালী মোক গোটেই এসোপা সুধোৱে নে বৰৱে নে কি গম নাপাওঁ মই চকু মেলিব পাৰে মোক গোটেই বেৰি পেলালে মানুহ মাত মোক কিহে পালে মোক ভূতে পালে নে কি এইটো দেখোন আমাৰ ঘৰৰ মাছ টকাইটো গোটেই বৰলে বেৰি পেলালে ককাইটো ধৰা মানুহটোক ধৰা বেগ কবাই কোবাই কিলা এখন গোটেই বৰ কোবা আঁতৰ আহে মুখৰ আগতে এতিয়া মানুহটো কিবাহে হ'ব ধৰা নহ'লে পানীলৈ ঠেলা মাৰি দিয়া পুখুৰীলৈ ঠেলা মাৰি দিয়া বৰ কোবা সেই পানীটোহে যদি আঁতৰে বৰলে সাঁতুৰিব নাজানো নহয় গটা মাৰি দিয়াচোন পানীলৈ গটা মাৰি দিয়া মানুহটো এইবিলে হ'বলৈ পালে কেনেকে আমাৰ এই হাজাৰ লাগতি এজনে দাখন খুইছিলে চাৰ লাগে বুলি মানে সেই দাখনে সেই বেত গাছজোপা কাটিছিলে কি ৰৈ তহঁতি ভূৰা লেকচাৰ দি আছে যা কোনোবা এজনে খৰিচা আনগে যা খৰিচা ৰস দি দিলে ভাল পাব যা কুদুৱে বৰলে কামুৰিলে খৰিচা ৰস দিব লাগে আছে নাই খৰিচা যা লৈ খৰিচা আমাৰ ঘৰতে আছিলে দেখোন মায়ে আচাৰ কৰি থোৱা দেখিছিলোঁ বৈয়াম এটাতে ময়ে লৈ আহোঁগৈ এক বাটি যি হ'লেও বেয়াও লাগিছে মই ইমান বেছি কামিব বুলিও ভবা নাছিলোঁ নহয় বেছিয়ে দেখোন ছাৰক বেৰি ধৰিলে পায় তথাপিতো এমাহমান চাগে স্কুললৈ নাহিব এমাহমান চাগে এনেকৈ ৰাস্তাটো টহল দিবলৈ ওলাব নোৱাৰিব আমি পঢ়িছোঁ নে চাবলৈ সেই হিচাপত বাৰু ভালেই হৈছে কষ্ট অলপ খাইছে খাবই আমাকতো পিটিলে আমিও সিমানেই কষ্ট খাওঁ ন মানুহটোৱে বৰ কষ্ট খাইছে দেখি আমাৰ এই জহনী জাতিজনী কেলৈ নকলেনো বেতজোপাত তাই বৰল আছে বুলি গম পাই নহয় কালি বাপেকক বিন্ধিছে নহয় তাৰ দাখন দিওঁতেও নকলেনে বাৰু এবাৰ এইও মানে বৰ সাংঘাতিক দেই এইজনী মাৰে এইখিনি খৰিচা লগ ছাৰক লগাই দে ভাল পাব চাগে দে পাই মানুহটো যেনেকৈহে জঁপিয়াবলৈ লাগিছে গোটেইখন বাগৰিবলৈ লাগিছে ভূতে পৰা মানুহটো গোটেই হেৰি দেদাউৰিয়ে ফুৰিছে দে লৰালৰিকে খাই দিওঁ পাই ৰ'ব নিশ্চয় মই খৰিচা ৰস লগাই দিম আপুনি ভাল পাব একদম খৰিচা ৰসে আপোনাক 5 মিনিটত আপোনাক একদম 20 কোব নাইকিয়া কৰি দিব ৰ'ব আপুনি মানুহটো থৰ হওকচোন ধৈৰ্য লওক আপুনি এনেকৈ সেই বাগৰি ফুলে লৰচৰ কৰি ফুলে কেনেকৈ লগাম অকণমান দেৰি ৰৈ দিয়ক মই সানি দিছোঁ ৰ'ব সেই আহকচোন ধৰক মানুহজনক ধৰক মানুহজনক খৰিচা ৰস লগোৱাৰ দেখোন অকণমান আৰাম পাইছে হ'বলা ৰৈছে নহয় যিখনে বান্দৰ আজাব দি ফুৰিছিলে ৰাম ভয় খাই গৈছিলকে হেৰ এতিয়া অকণমান ঠাণ্ডাকৈ ৰৈছে হেৰ আৰাম পাইছে হ'বলা তহঁতি মোক এসোপা কি সানিলি মোৰ আগৰ বৰলৰ কামোৰে ভাল আছিলে কিয়ন তই কলো বুলি কিয়ন তই কলো বুলি মোক ঠেলি লৈ যাওঁ পুখুৰীটোলৈ লৈ যাওঁ মোৰ মূৰটো তাতে জুবিয়াই দেগে মই বহাগতে বিয়াখন পতা কথা আছিলে মোক এসোপাই শেষ কৰি পেলালে মই বিয়া পাতিবলৈ নাপালো আৰু কিয়ন মোক পুখুৰীটোলৈ ঠেলি লৈ যাওঁ মই একোকে দেখা নাই ক'ত কি আছে তহঁতি কি সানিলি মোক এসোপা খেতে গান গাইছে নেকি মই একো পাত্তাই পোৱা নাই তই দেখোন খৰিচা সোপা শুনাৰ পিছত অকণমান ভাল পোৱা আগতে দেখোন মানুহটো ৰৈছিলে এতিয়া যে আকৌ মোক পুখুৰীটোলৈ ঠেলি লৈ যাবলৈ কৈছে সুৰ দি কান্দিছে নে গানেই গাইছে মই একো পাত্তাকে পোৱা নাই পাই সেই চব থচোন নগাৰ হেৰি তই ফেলা তই কিয় আঁতৰাই পেলাই তই ফেলাচোন তই খৰিচা তই ক'ত পালি আমাৰ ঘৰততো খৰিচা নাই তই ক'ৰ পৰা আনিলি খৰিচা মই সেই মানুহজনক বিলৈ দেখি পেলাই লৰালৰিতে মই খৰিচা দিলিহি গোন্ধটো খৰিচা পালোঁ পাই পেলাই মই চেপি পেলাই ৰস সোপা লগাই দিলোঁ তাৰপিছতে দেখোন মানুহটো সেই ডক মাৰি অকণমান দেৰি ৰোৱাৰ পিছতে দেখোন গোটেইটো সেই টিভি তোলা মাইকেল জেকচন নেকি সেইটো লেখীয়াকৈ দেখোন নাচিবলৈ লাগিলে তই ক'ত পালি খৰিচা আমাৰ ঘৰতে আছিলে আকৌ কেলৈ তই দেখোন আচাৰ কৰি থৈছিলি বৰলে কামুলীয়া ছাৰক হেৰি গোটেই কথা সোপা পাহৰিলি তইহে সদায় দেখোন ৰ'দত দি থাক তই খৰিচা আচাৰ কৰি থোৱা সেই সোপা মই ক'ত নমৰো সেই সোপা ভোট জলকীয়া 1 কেজিমান দি পেলাই মই খৰিচাৰ ৰসৰ আচাৰ বনাই থৈছিলোঁ সেই সোপা গোটেই খৰিচাতকৈ তাত ভোট জলকীয়া ৰস বেছি আছে চেচ চফা কৰিলে আৰু তই চফা সেইকাৰণে মানুহটোৱে ইমান দেদাউৰি আছে ভূতে প্ৰমাণ বুলি থাকে ভগৱান খালে চাওঁ কিয় তাত আছোঁ কাজি মই খেদিনি আজি চাই থাক মই পৃথিৱী সিমূৰলৈকে দৌৰাই আছোঁ তোক কাজি মই তোক বল ককাইদেউ এইকেইটা ধৰা পুখুৰীটোলৈ লৈ যাবলৈ কৈছে নহয় তাতে জুবিয়াই দিম ধৰা কি চাই আছে মানে বৰ কিবা এখন কৰিছে ধৰা গজ মূৰ্খ সেই মানুহটোৱে ক'লে বোলে তই সেই পুখুৰীটোত জুবিয়াই দিবিগে নি গৈ পেলাই
যা গাঁও কোনোবা দুটামানে খবৰ লাগে যা গাড়ীত তুলি পেলাই সেই ডক্টৰৰ ওচৰলৈ লৈ যা এইসোপা মানে এইসোপাৰ পৰা মোৰ শান্তি সুখ নাই আৰু সেইজনে সেয়া সেই খৰিচা ভোট জলকীয়া আচাৰ ৰসৰ সেইসোপা আনি বদ্ধি দিলেহি আৰু এনেই মৰিছে ঋষি খাপত তাই দিলেহি সেই খৰিচা আচাৰ কিয়নো ইমান কন্দা কথা চিঞৰ বাখৰ শুনি ঢপৰলৈ আহিছো মই বাপাও দেখোন এখেতে কি জানো আমাৰ গাঁৱৰ মাষ্টৰ দেখোন কেলে কান্দি আছে এনেই মানে এখন বিপদ তাতে কামত নহা মানুহবোৰ আহিবহি এই জমলাকুটিডাল ওলাইছেহি চোৱাচোন আহি পাতনি মেলিছেহি আকৌ কি হ'লনো হেৰি এখেতৰ বহাগত বিয়া যে সেই তাকে পুখুৰীটোৰ পাৰলৈ আহিলে আহি পেলাই সেই মনত পৰি পেলাই উৰাই ঘূৰাই কান্দিছে তাকে আমি চাইছোহি কিয়ন এইটো অব্বাল চন্দ্ৰ এইটো তই কি অথনিৰ পৰা সেই ৰ'দ লোৱা শাল মাছটো গোটেই পানী ওপৰলৈ আহি যে সেই ডক মাৰি যে চকুকেইটা সেই থালকে ওপৰলৈ দি ৰৈ থাকে সেই তেনেকে ৰৈ আছে তোক মই গাঁৱৰ মানুহ দুজনমান গোট খুৱাই এখেতক ডাক্তৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ কোৱা নাছিলো জানো তই যে সেই কণী ফুটি বাহিৰলৈ ওলোৱা সেই হাঁহৰ পোৱালিটো গোটেই প্ৰথম পৃথিৱীখন দেখাই আগতে অকে মুখখন জোঙাকৈ যে সেই ৰৈ আছে অথনিৰ পৰা লগত এতিয়া ওলালেহি সেইটো সেই জমলাকুটিডাল কিয়নো লগতে যোৱাগেই ভাল নাপায় এখন ইয়াত থাকিলে বপাইডালৰ গালিহে খাব লাগিব তাকে দেখো চায়ে ক'লে নে আমি চায়ে ক'লে কোনোবানো মতা মানুহে বিয়া ঠিক হ'লে এনেকৈ পুখুৰী পাৰত আহি ইনাই বিদায় কান্দি থাকিবহি নে নাজানো দেই মাইকী ছোৱালী হ'লেও বেলেগ কথা বোলে ঘৰখন এৰি যাব বোলে দুখ লাগিছে অৱশ্যে মাষ্টৰ কাৰোবাৰ লগত লেটি পেটি থাকিবও পাৰে সেইজনীয়ে মনত পেলাই কান্দিবও পাৰে বাৰু জানো মাকনকে সোধোগেচোন আচল কেছটোনো কি